নমস্কাৰ গাইছ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল দেওবাৰ, মানে আজি বলবম দিন চলি আছে। আজি বলবম 3 নম্বৰটোৰ দিন দেওবাৰ হয়। বাইকবোৰ যে কিমান স্পীডত চলাই গৈছে বাপৰে। আৰু আমি গোটেইকেইজনে মানে দোকানত সোমাই কিবা এটা খালোঁ আৰু কিবা এটা খাই ল'লোঁ। বম বম ভলে খিচিৰি বনাই আছে গাইছ, ভক্তসকলৰ কাৰণে খিচিৰি। আৰু যিমান সেই হুলস্থুল নহয়, হুলস্থুলৰ কাৰণে মই মানে একো ক'বই পৰা নাই। মানে কিবা ক'লেও তাত মানে একো ভালকৈ শুনাই নাপায়। আৰু আমি মন্দিৰৰ ওচৰৰ ফালে আহিছোঁ, আৰু আগত মানে বহুত ভিৰ হৈ আছে আগৰ ফালে। আৰু এয়া চব গাড়ী ৰখা পূৰা ডেন্স পূৰা মাৰি আছে। আৰু আমি মানে অকণমান আগুৱাই আহিলোঁ। আমি পায়স খালোঁ গোটেইকেইজনে, মানে ভক্তসকলৰ কাৰণে সকলো কাৰণে পায়স দি আছিলে। আমি অকণ এবাটি মানে পায়স খাই ল'লোঁ। আৰু খাই বৈ মানে অকণমান ঘূৰিলোঁ গোটেইকেইটাই। আমি মানে জাগিৰোড নিজৰাৰ পৰা মানে আমি 2বাৰমান গ'লোঁ যোৱাবাৰ। সেইকাৰণে আমি এই বছৰ মানে যোৱা নাই। আৰু আমি ভাবিছোঁ ইয়াতে চাই লওঁ, ইয়াতে চাওঁ, এবাৰ নাযাওঁ, ভিৰ বহুত, সেইকাৰণে আমি নগ'লোঁ। তো গাইছ বলবম চালোঁ, এতিয়া আমি গৈ আছোঁ আৰু অকণমান থাকি যামগৈ আৰু ঘৰলৈ।